বিনি ব্লগছৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছে আপোনালোকে আৰু সকলোৱে ইমান মৰম দিয়াৰ বাবে অশেষ ধন্যবাদ মোৰ ফালৰ পৰা। আৰু আজি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ এটা অকণমানি ভিডিঅ'। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু শেষত ধুনীয়া কমেণ্ট এটা কৰি জনাব ভাল লাগিল নে নাই। আৰু আজি ভিডিঅ'টো হ'ল আপোনালোকে বাৰু মোক টিকটকত দেখা পাইছিলনে? যিসকলে টিকটক বনাইছিলে কৰিছিলে টিকটক চাইছিলে তেওঁলোকক কৈছোঁ, আপোনালোকে বাৰু মোক টিকটকত কেতিয়াবা দেখিছিলনে? যদি দেখিছিলে এই ভিডিঅ'কেইটা চাই পেলাই ক'ব ভাল লাগিছিল নে নাই মোৰ টিকটক ভিডিঅ'বিলাক। এতিয়াতো টিকটক নায়েই, মনটো বেয়াও লাগে। খুব কম ভিডিঅ' ৰাখিছিলোঁ মই টিকটকৰ পৰা ডাউনলোড কৰি পেলাই ছেভ কৰি পেলাই। তেন্তে ব'লক আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰোঁ আৰু আপোনালোকৰ লগত ভাগ বতৰা কৰোঁ অকণমান কেনেকুৱানো পায়। তেন্তে ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মোৰ ভিডিঅ'কেইটা চাই শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তেন্তে ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়ালৈ টাটা। নজনাকে থাকিবলো নোৱাৰি পেলালো খুদি এ বেয়া পালে নেকি এ বেয়া পালে নেকি এ বেয়া পালে নেকি ডিপেণ্ড কাই বেয়া পালে নেকি। মোৰ যদি চকু যায় তোৰ চকুলে তই বাৰু আহিবিনে মোৰ কাষলে আৰু তোৰ অভিমানৰ বুকুতে ৰবিনে খাব। নহাকৈ নাথাকিবি দেই। তই মাতিলে আৰু মই নহাকৈ থাকিম নে? তই ডেমফুল কিবা এটা ভাল কথা ভাবি থাকিল, তই মাজত কেনেকে ওলাই আহিও? এতিয়া দুখটো মোৰহে হ'লগে। তই নিজে কৈছিলি দেখোন বিহুত নহাকৈ নাথাকিবি দেই। আশা কৰোঁ মোৰ ভিডিঅ'কেইটা চাই ভাল পালে আপোনালোকে। আৰু যিসকলে চাই আছে ভিডিঅ'টো চালে একদম তেনি অকণমানি ভিডিঅ' এটা বনালোঁ আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। গতিকে যিসকলে চাই আছে বহুত বহুত ধন্যবাদ তেওঁলোকক। আশা কৰোঁ আগলৈ ভিডিঅ'বিলাক এনেদৰে চাই যাব, মৰম দি যাব মোক। আপোনালোকে যিটো বিহুৰ ভিডিঅ' দেখিলে মোৰ চেনেলটোত, মোৰ ভিডিঅ'টোত যিটো বিহুৰ ভিডিঅ' দেখিলে সেইটো আচলতে মোৰ বিয়াৰ দিনাখন মই নাচিছিলোঁ। কাৰণ মই সৰুৰে পৰা বিহু নাচি আহিছোঁ। 3 বছৰ বয়সৰ পৰা মায়ে মোক বিহু নচুৱাইছে, ষ্টেজ প্ৰগ্ৰেম কৰিছিলোঁ। এতিয়াতো বাৰু বন্ধ হৈ গ'ল, বিয়া হ'লোঁ যিহেতুকে। গতিকে ঢোলৰ মাত শুনিলেতো মই ৰ'ব নোৱাৰোঁ, যিহেতুকে নাচনি সৰুৰে পৰাই। সেই গতিকে বহুত দুখ অন্তৰত লৈ পেলাইও বিয়াৰ দিনাখন ঢোলৰ মাতত মই ননচাকৈ থাকিব নোৱাৰিলোঁ। ঢোলৰ মাতেও কন্দুৱালে মোক, অকণমান নচুৱালেও। আৰু এইটো ভিডিঅ' বহুত ভাইৰেল হৈ গৈছিলে মোৰ। বহুতেই দেখিছে চাগে ভিডিঅ'টো, বহুতে ইউটিউবতো শ্বেয়াৰ কৰিছিলে, কোনোবা দুই এজনে মই দেখা পাইছিলোঁ। কাৰোবাৰ চেনেলত এই ভিডিঅ'টো আপলোড দিছিলে। আচলতে টিকটকত মই বহুত ভিডিঅ' বনাইছিলোঁ, বহুত ভিডিঅ' ভাইৰেল হৈছিলে। তাৰ মাজৰে এটা ভিডিঅ' মই ছেভ কৰি ৰাখিছিলোঁ, যিহেতু বিয়াৰ ভিডিঅ' আছিলে, সেইটো মই বিয়াত নাচা ভিডিঅ'। সেইটো ভিডিঅ' পালোঁ কিবাকৈ আৰু বাকীকেইটা নেপালোঁ। বহুত ভাইৰেল হোৱা ভিডিঅ'কেইটা মই নেপালোঁ, মনটো বেয়াও লাগে। সেইকেইটা ভিডিঅ' বহুত বেছি ধুনীয়া লাগে, মোৰো ভাল লাগিছিলে আৰু ৰাইজৰো ভাল লাগিছিলে। আৰু যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ধুনীয়া কমেণ্ট এটা কৰি জনাব কেনেকুৱা পালে। আৰু নতুন চেনেলটোত যিসকলে আহিছে, যিসকলে চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেন্তে আজিলৈ বাই বাই, আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে। টাটা।